আকৌ আৰম্ভ হ'ব নেকি CAA বিৰোধী আন্দোলন শহীদ দিৱসৰ মঞ্চৰ পৰাই এবাৰ এজেপিৰ নেতা লুৰিণজ্যোতি গগৈৰ বিশেষ ঘোষণা জাতীয় স্বাভিমান যাত্ৰাই হ'ব কা বিৰোধী আন্দোলন ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰত এই হুংকাৰ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এইবাৰ গোটেই যাত্ৰাটোৰ মূল থিমটো হ'ল কা বিৰোধী গণ আন্দোলনক আমি আগবঢ়াই লৈ যোৱা পাঁচজন শহীদৰ ত্যাগৰ মূল্য আছে কা বিৰোধী গণ আন্দোলনৰ মূল্য আছে আৰু আমিও এই কা বিৰোধী গণ আন্দোলন ৰিভাইভ কৰিব খুজিছো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ অভিযোগ তুলি 10 দিনীয়া জাতীয় স্বাভিমান যাত্ৰাৰ সংকল্প লয় এজেপিৰ নেতৃত্বই চৰকাৰে গণতন্ত্ৰক চেপি খুন্দি নিষেধ কৰিব খুজিছে যিবোৰ কথা উত্থাপন কৰা হৈছে যিবোৰ সত্য এইবোৰ ঢাকিব খোজা হৈছে এইবোৰৰ সম্পৰ্কত আগন্তুক দিনত তীব্ৰ প্ৰতিবাদ হ'ব সংগ্ৰাম হ'ব আন্দোলন সমাপ্তিৰ 2 বছৰৰ পিছত লুৰিণে কা আন্দোলনৰ শহীদক চৰকাৰে অপমান কৰাৰো অভিযোগ তোলে নিজৰ অধিকাৰক লৈ আন্দোলন কৰিলে দাবী উত্থাপন কৰিলে তেওঁলোকক পুলিচ মিলিটাৰী দি তেওঁলোকক অবদমন কৰে দমন কৰাৰ যিটো তেওঁলোকৰ চৰিত্ৰ ইয়াৰ বিৰুদ্ধে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে সজাগ সচেতন হোৱাৰ সময় আহিল একে সময়তে কা আন্দোলনৰ শহীদ চেম ষ্টেফৰ্ডৰ পৰিয়ালেও হাতত প্লেকাৰ্ড লৈ প্ৰশ্ন তোলে কা বাতিল হ'বনে আজি মই পোনপটীয়া শহীদ পৰিয়ালক প্ৰশ্ন কৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া মানস ৰবীন ডাঙৰীয়া অজয় ফুকন ডাঙৰীয়া পলাশ চাংমাই ডাঙৰীয়া বৰষাৰাণী বাইদেউ আজি কাখনৰ কাৰণে 5জন শ্বহীদ হ'ল 5জন শ্বহীদে ন্যায় পাবনে 5জন শ্বহীদৰ ন্যায় কাৰণে আপোনালোকে কিবা এটা কৰিবনে কাখন বাতিল হ'বনে চেমক শহীদৰ মৰ্যাদা নিদিয়াৰ অভিযোগ তুলি শহীদ দিৱসৰ পুৱাই প্ৰতিবাদ সাব্যস্ত কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে দল সংগঠনৰ মৌনতাক লৈও প্ৰশ্ন তোলে চেমৰ মাতৃয়ে কি কম এখন চৰকাৰে মোৰ বেটা এটাই ল'ৰা আছিলে তাকে সিহঁতে হালে মোৰ আৰু মোৰ কোনো নাই আৰু একমাত্ৰ মোৰ এটা সন্তান আছিলে ক্লাছ 9ত পঢ়ি আছিলে না কোনো অহা নাই এতিয়ালৈকে এটা খবৰো লোৱা নাইকিয়া কোনো সিহঁতক খালি ভোট দি পেলাই জিকাব লাগে অৱশ্যে ব্ৰহ্মপুত্ৰ উপত্যকাত কা আন্দোলনৰ কুচকাৱাজ চলিলেও বৰাকৰ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থই নস্যাৎ কৰে কা আন্দোলনৰ প্ৰাসংগিকতা মই ভাবোঁ যে কা আজিৰ দিনত ইছ্যু নহয় 1 নম্বৰ কথা 2 নম্বৰ কা দি আমাৰ যিবোৰ মানুহে ভাবিছে কা দি কিবা এটা লাভ হ'ব কা দি লাভে নহয় আৰু কা লৈ আমাৰ বৰ্তমান গভৰ্ণমেণ্ট এইটো লৈ ৰাজনীতি কৰি আছে বাকী একো নাই উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে কাৰ বিৰুদ্ধে থকা গোচৰ আন্দোলনকাৰী নেতৃত্বও এতিয়া বহুধা বিভক্ত নেতাৰ ক্ষমতালোভী স্বৰূপো ওলাই পৰিছে এনে পৰিস্থিতিত লক্ষণীয় হ'ব কা আন্দোলনৰ প্ৰতি ৰাইজে কেনেদৰে সঁহাৰি জনাব ব্যুৰ' ৰিপৰ্ট DY365